নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে মোৰ টেকনিকেল চেনেল শ্যামন্ত বৰুৱা। আপোনালোকৰ এই চেনেলটো অতিকৈ মৰমৰ, তেতিয়াহ'লে পলম নকৰি বলক আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ এটা আনবক্সিং ভিডিঅ'। আনবক্সিং কৰিবলগীয়া প্ৰডাক্টটোনো কি, বলক আৰম্ভ কৰোঁ। আজিৰ এই প্ৰডাক্টটো ফ্লিপকাৰ্টৰ পৰা আহিছে আৰু প্ৰডাক্টটোৰ প্ৰাইচ অৰিজিনেল প্ৰাইচ 199 আৰু ফ্লিপকাৰ্টৰ ডিছকাউণ্ট দিয়াৰ পিছত 98 হৈছিলে আৰু 5 rupees এক্সট্ৰা ডিছকাউণ্ট 93 হৈছিলে আৰু 5 rupees এক্সট্ৰা ডিছকাউণ্ট দিয়াৰ পিছত 88 হৈছিলে আৰু তাৰ লগত শ্বিপিং চাৰ্জ মিলাই 40 টকা শ্বিপিং চাৰ্জ 128 টকা। প্ৰডাক্টটো এইটো বন্ধুসকল, মিছাক্ষী এপছম সল্ট। বন্ধুসকল, এপছম সল্ট মানে দুই ধৰণৰ আছে। এটা হিউমেন বডিৰ কাৰণে দৰকাৰ, এইটো আপোনালোকে ফাৰ্মাচীত পাব, আৰু আনটো হ'ল মই যিটো লৈছোঁ এইটো এপছম সল্ট, এইটো অৰ্গেনিক এপছম সল্ট ফৰ গাৰ্ডেনিং পাৰপাছ। আপোনাৰ গছজোপাত যদি পাতবোৰ অকালতে হালধীয়া পৰিব ধৰিছে তেতিয়াহ'লে গম পাব মেগনেছিয়ামৰ অভাৱৰ বাবে তেনেকুৱা হয়, আৰু এইটো সল্ট খুব কম পৰিমাণে প্ৰয়োগ কৰিলে সেই বেমাৰৰ পৰা উপশম হ'ব পাৰি। তো আজিৰ প্ৰডাক্টটো এইটোৱেই আছিলে, আৰু আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। মই প্ৰডাক্টৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে প্ৰডাক্টটো বাই কৰিব পাৰে। মোৰ বাকীকেইটা চেনেলৰ লিংক ডেছক্ৰিপশ্যনত পাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, জয় আই অসম।